শংকৰ ৰাজনৰ মিলনভূমিত হিন্দু মুছলমানৰ মাজত অশান্তি বিয়পাবলৈ চেষ্টা কৰা ৰাজ্যখনৰ উগ্ৰ হিন্দুত্ববাদী লোকৰ দপদপনিত ভীতিগ্ৰস্ত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। অখিল গগৈক টুটু মান্তাৰ প্ৰাণে মৰাৰ ভাবুকি, গোৱালপাৰা জিলাৰ উপায়ুক্তক বদলীকৰণৰ ধমকি বা ভাবুকিৰ পিছত এইবাৰ জাতীয় সংগঠনক ভাবুকি RSSৰ। জয় আই অসম। অখিল গগৈ, মই তোক লাষ্ট ফাৰ্ষ্ট ৱাৰ্নিং দি আছো, তই আমাৰ হিন্দুৰ বিৰুদ্ধত কেতিয়াও নালাগিবি। তই চালা বাংলাদেশী হয়, তই আমাৰ হিন্দুৰ বিৰুদ্ধত বিষ নাঢালিবি। আমি হিন্দু চব একত্ৰিত কৰি আছো আৰু কৰিবলৈ দে। তই এইবিলাক ৰাজনীতিক এৰি দে, তই কৃষিক মতি কৃষিকৰ নিচিনা থাক, নহলে একদিন আমাৰ এই অসমখন তারা মুছলিমৰ হাতত যাব। তই এইবিলাক ৰাজনীতিক এৰি দে, তই আমাৰ হিন্দুৰ হৈ কিনে কাম কৰ। আজি বিজেপি যি কৰি আছে ভাল কৰি আছে, আমি বজৰং দল, আমাৰ আজি ভাৰতত 630টা হিন্দু সংগঠন আছে, আমি সব বিজেপিৰ লগত আছো, তোৰ লগত আমি নাই। মই অসমীয়া হয় আৰু মই অসমীয়াৰ সব বুজি পাওঁ। তই এইবিলাক ৰাজনীতিক এৰি দে, তক মই ভাল কৰি এতিয়াও কৈ আছো, তই এইবিলাক এৰি দে। তোৰ চালা 12 মাহত 12টা আন্দোলন লাগে। আমাৰ যে হাগ্ৰামা মহিলাৰ ছাৰে ঠিকে কৈছে, তই যদি 12 মাহত যদি এইবিলাক নকৰা, তোৰ চালা মিৰ্গী বেমাৰ হয়। তই এইটো একদম কথা কাৰেক্ট। তোক মই লাষ্ট ফাৰ্ষ্ট ৱাৰ্নিং দিছো, মৰিম তো তোক লৈ মৰিম। আজি তই অসমখন জ্বলাই আছ আৰু সেইখিনি তই বন্ধ কৰি দে, নহলে তোৰ কথা বহুত বেয়া হৈ যাব। তই কৃষিকৰ নিচিনা থাক। তই কিয় আজি আমাৰ অসমীয়াৰ ভিতৰত তই এইবাৰ কেলেংকাৰী কৰি আছ? তোৰ কি অধিকাৰ আছে? তই এতিয়াও সাৱধান হৈ যা। কিন্তু তোক লাষ্ট ফাৰ্ষ্ট ৱাৰ্নিং এইটো বজৰং দলে কৈ আছে, আমাৰ 630টা সংগঠন আছে, সব আমি এক হৈ আছো। তই এইখিনি নাভাবিবি যে তোৰ লগত কিমান মানুহ আছে। আমি বিজেপিৰ লগত আছো, যিটো আজি আমাৰ বিজেপি ভাল কাম কৰিছে হিন্দু সংগঠনৰ কাৰণে, আজি আগুৱাই আছে। আজি আমাৰ ভাৰতখন কিমান আগুৱাই গৈছে। আজি একদিন তোৰ কাৰণে চালা আমাৰ অসমখন চালা মুছলিম কাণ্ট্ৰিত যাব। তই যদি ইমানে যদি ইচ্ছা হ, তই মুছলিম বিলাকক আমাৰ অসমৰ পৰা ওলাই দে। সিহঁতে কিমান বাংলাদেশৰ পৰা আহিছে সেইখিনি কিয় তই নক? তই আজি হিন্দু যিটো বাঙালী সিহঁতৰ ওপৰত কিয় লাগি আছা? তক লাষ্ট ফাৰ্ষ্ট ৱাৰ্নিং, হয় মৰিম তোক মই মাৰি দিম। একদম এইটো কথা আজি ভাবি ল। অখিল গগৈ, তই পুৰা কাণ খুলি কিনে কথা আহিছে বোলা, তই অসমত জুই নালাগাবি, আমাৰ অসমৰ হিন্দুৰ লগত কেঁচাল নকৰিবি। কিন্তু তোক মই লাষ্ট ফাৰ্ষ্ট কৈছো, আমাৰ সব একেলগত থাকিব দে, আমি একেলগত বসবাস কৰিম, আমাৰ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে। এইখিনি আমাৰ উদ্দেশ্য, সেইটো আমাৰ ছাকচেছ হ'ব দে। তাৰ পিছত কি কৰিব লাগে কৰিম। কিন্তু তোক এতিয়া লাষ্ট ফাৰ্ষ্ট ৱাৰ্নিং, তই বহুত 12 মাহত 12টা তই চালা তই ৰিচিভ কৰা। সেইটো তোৰ কি মিৰ্গী বেমাৰ আছে নেকি? তই আজিও কৈ দিলো যে তই আমাৰ অসমীয়াৰ ভিতৰত কেঁচাও নালাগাবি। অখিল গগৈ সাৱধান। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, জয় হিন্দ, বন্দে মাতৰম। ভদ্ৰভাৱে কথা কৈছো, অভদ্ৰভাৱে কথা কোৱা নাই। থাকিব ইচ্ছা আছে ইয়াতে, আপুনি দায়িত্ব দিয়ক কাৰোবাক। আপোনাক আমি আহিব পৰা নাছিলো প্ৰথমতে, আপুনি পলালে কিয় আমাক দেখি? কোন আহিছে? ক'ৰ পৰা আহিছে? ক'ত আহিছে? সেনেকে নহয়, শুনক শুনক, আপোনাৰ এই মচানত নচলিব বাইদেউ, আপোনাৰ এই মচানত নচলিব ইয়াতে, নচলিব ইয়াতে। এনেকুৱা দিছে না অসমীয়াত। ভদ্ৰভাৱে কথা কৈছো, চবে শুনি আছে, শুনি আছে। মই কি ভাষা কৈছো আপোনাক? আপোনাৰ বেয়া ভাষা কোৱা নাই। দায়িত্ব আছে নে আপোনাৰ? দায়িত্ব আছে নে আপোনাৰ? আপোনাক কোৱা নাছিলো, আপোনাক আহিব কোৱা নাছিলো। মেমৰেণ্ডাম 5 ঘণ্টা কিবা হ'ল কেনেকে ক'ত দিয়া হৈছে? ক'ত হৈছে? আমি 1 ঘণ্টা হ'লে ইয়াত থিয় হোৱা। ক'ত হৈছে? কোনেও অহা নাই ইয়াত, কোনেও অহা নাই। আপুনি আহক ইয়াতে, আপুনি আহক, আপুনি আহক ইয়াতে, আপুনি ইয়াত আহক। আপুনি ৰিচিভ কৰিব নালাগে, আপুনি মানুহজনী আহক। আপুনি ৰিচিভ কৰিব নালাগে, আপুনি ৰিচিভ কৰিব নালাগে, আপুনি মানুহজনী আহক ইয়াতে। কিয়? আপুনি কি কামত আছে? ৰিচিভ কৰিব নালাগে, আপুনি মানুহজনী আহক। কংগ্ৰেছৰ মেমৰেণ্ডাম কেনেকে লৈছে তেওঁ? ক'ত আছে আপুনি? আপোনাৰ থাকিব ইচ্ছা আছে নাই? আপোনাৰ থাকিব ইচ্ছা আছে নাই ইয়াতে? নাটক কৰি থাকিব এইবিলাক? আপোনাৰ বহুত কথা শুনি দেখি আছো, আমি চুপচাপ আছো ইমান দিনে। কিয় নকম এইবিলাক কথা? কি কম আপোনাক? কি কম আপোনাক? বেলেগ এনেকুৱা কথা হব? কনাই কথা এনেকুৱা হব? বেয়া ভাষা আপোনাৰ একো কোৱা নাই। আপুনি পলালে কিয়? আমাৰ মেমৰেণ্ডাম ৰিচিভ কৰিব লাগে, আপুনি নকৰে। ডিচিছনৰ দায়িত্ব দিয়ক, আপুনি পলালে কিয় ইয়াৰ পৰা?
সেনেকুৱা নহয় বাইদেউ, সেনেকুৱা নহয়। যিকোনো চাওক বাইদেউ, যিকোনো পাৰ্টিৰ পৰা আহিব আপুনি ধুনীয়াকে ৰিচিভ কৰে। আমাৰ ৰুলিং পাৰ্টি আমি এখন দিব আহিছো, আমাৰ অন্যায় হৈছে। আমি RSS কৰো হা, আৰু কিবা কোন জাতীয়তাবাদী কি কৰি আছে ভাই, RSS কৰা আছে বৰ বেয়া বেয়া ভাষা দি পেলাই বহুত ইয়ে কৰিছে নাই, চাই ল এনেকে আছো যা। সাহস আছে যদি আমাক অকমান হাত লগাই চাবি, ঠিক আছে? ভণ্ড জাতীয়তাবাদী নহয়, উলিয়াই দিম, ঠিক আছে? য'তেই হওক ভণ্ডগিৰি আমাৰ লগত নেদেখাবি, ঠিক আছে? হা 50 বছৰীয়া মানুহৰ কাৰণে দৌৰাই দৌৰাই মাৰিছো হা, মুখত অবাই শব্দ হা, go back. হা গো বেক, জাতীয়তাবাদী go back. আমি তেজপুৰত, ঘৰ তেজপুৰত হয়, ঠিক আছে? ঘৰ তেজপুৰত সাহস আছে যদি হাত লগাই চাবি, আমাক হাত লগাই চাবি, বুজি পাইছ? ৰাতিপুৱা ডেইলি আমাক শাখা লৈ, ঠিক আছে? বয়সস্থ মানুহ মাৰি চালা বয়সস্থ মানুহৰ বীৰত্ব প্ৰকাশ কৰিছো হা, বেচৰম। চাওঁ কি হৈছে। আৰু এয়া আমাৰ মলয় দা, নমস্কাৰ। হা কিবা এটা কোৱা। সংঘৰ হয়, উম কিবা কৰিবলগীয়া যদি আছে উম সন্মুখত আহি কৰিব। বয়সস্থজনক মাৰি বীৰত্ব দেখুৱাব নালাগে, গম পাইছে? নাম মনত থাকিব, সীমান্ত হা, সীমান্ত বিকাশ বৰুৱা, সীমান্ত বিকাশ বৰুৱা, ঘৰ তেজপুৰত। সৰুকে দোকান এখন দি চলি আছো হা, ঠিক আছে? দৌ মাছতে আহিবি, দোকানলৈকে আহিবি আৰু ইয়ালৈকে আহিবি, ঠিক আছে? চালা বয়সস্থ মানুহক মাৰিছো হা, হা জাতীয়তাবাদী চালাইছ হা, ভণ্ড জাতীয়তাবাদ। হা ইমান দিনে কি কৰিছে? বাংলাদেশে মিয়া যে ইমান সোমাল, তেতিয়ালৈকে কি কৰি আছিল? কি কৰি আছিল তেতিয়ালৈকে? হা হয়, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যখনৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষত তীব্ৰ উত্তেজনা বিৰাজ কৰাৰ সময়তে তেজপুৰস্থিত RSSৰ কৰ্মী সীমান্ত বিকাশ বৰুৱা নামৰ ব্যক্তিজনে ফেচবুকৰ জৰিয়তে জাতীয় সংগঠনক ভাবুকি প্ৰদান কৰাত জাঙ উঠাই উঠিছে সৰ্বসাধাৰণ খিলঞ্জীয়া ৰাইজে। স্মৰ্তব্য যে বিজেপি চৰকাৰৰ দ্বাৰা নাগৰিকৰ জীৱন সম্পত্তি সুৰক্ষাটো দূৰৰে কথা, জাতীয় সংগঠন আৰু IAS বিষয়াও সুৰক্ষিত হ'ব পৰা নাই। উগ্ৰ হিন্দুত্ববাদী বিজেপি নেতাকৰ্মী আৰু RSSক কেনেদৰে নাকি লগাই সেয়া সময়তহে লক্ষণীয় হ'ব। গৌৰীপুৰৰ পৰা ফৰিজুদ্দিন পৰামানিক ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম। জনৈক টুটু মান্তা নামৰ এজন ব্যক্তিয়ে যোৱাকালি ফেচবুকত এটা বিৰূপ মন্তব্য কৰিছিল। তেখেতে হিন্দু আৰু মুছলিমৰ মাজত যি বিভেদ সৃষ্টিকামী কৰিবলৈ এটা মন্তব্য যথেষ্ট বিশেষকৈ শংকৰাজানৰ দেশত ক্ষতি সাধন কৰা এটা মন্তব্য তেখেতে প্ৰকাশ কৰিছিল, আৰু তাৰ লগতে অখিল গগৈ ডাঙৰীয়াক তেখেতে মৃত্যুৰ ভাবুকি দিছিল। সেই পৰিপ্ৰেক্ষিতত আজি আমি শিৱসাগৰ সদৰ থানাত তেখেতৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছো। কিন্তু আমি টুটু মান্তাকো এইটো কথা কৈ দিব বিচাৰিছো যে ফেচবুকত যিসমূহ মানুহে দবদবাই থাকে সি বাহিৰত কেতিয়াও দবদবাব নোৱাৰে। আপোনাৰ যদি ইমান সৎ সাহস আছে তেনেহলে সমজয় হিচাপে আহি সামাজিক জেগাত বা ৰাজহুৱা জেগাত অখিল গগৈ লিখীয়া এজন ব্যক্তিক তেনেকুৱা এষাৰ কথা কৈ চাবৰ বাবে আমি তেখেতক অনুৰোধ জনাইছো, যিহেতু ফেচবুকত দবদবাই থাকি একো লাভ নাই। আৰু সেই হেতুকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়ন শিৱসাগৰ জিলা আমচুৰ ফালৰ পৰাও আমি তেখেতক সকীয়াই দিছো। অনাগত সময়ত এনেকুৱা ফেচবুকৰ যিবিলাক দবদপনি আমি ভাল নাপাওঁ। যদি কিবা ক'বলগীয়া আছে মুখামুখি সম্পূৰ্ণ ৰাজহুৱা হিচাপে ক'বৰ বাবে আমি তেখেতক অনুৰোধ জনাইছো। Bharat University Scholarship Entrance Exam for Engineering is going on in Assam Northeast. Bharat University is second ranking institution in Chennai, Tamil Nadu, India. Those who are interested, please contact Mr. Anish Kumar, Bharat University Students Councillor. Contact number 8680985263, 7663934507. On 30 January, University entrance exam was held on Pragjyotish College, Santipur, Guwahati.